Hello viewers, welcome to my channel ইতিবৃত্ত। আজি ইতিবৃত্তত পুনৰ অন্য এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ। বিষয়টো হৈছে ফ্লিপকাৰ্ট। ফ্লিপকাৰ্ট বৰ্তমান সময়ত এটা খুবেই জনাজাত অনলাইন মাৰ্কেটিং কোম্পানী। ইয়াৰ নাম নুশুনা মানুহ প্ৰায়ে নাই বুলি ক'ব পাৰি। ফ্লিপকাৰ্ট নামৰ অনলাইন মাৰ্কেটিং কোম্পানীটো সৃষ্টি কৰিছিল 2007 চনত দুজন প্ৰাক্তন দিল্লী IITৰ ছাত্ৰদ্বয়ে, ক্ৰমে শচীন বানচাল আৰু বিনি বানচালে। শচীন বানচাল আৰু বিনি বানচাল আছিল দুয়ো সহপাঠী। শচীন বানচালৰ জন্ম হৈছিল চণ্ডীগড়ত। শচীন বানচালে গ্ৰেজুৱেশ্যন কৰিছিল কম্পিউটাৰ ছায়েন্স IIT দিল্লীৰ পৰা। IIT দিল্লীত পঢ়ি থকা অৱস্থাতে শচীন বানচালে লগ পায় তেওঁৰ সহপাঠী বিনি বানচালক। দুয়ো আছিল একে বেকগ্ৰাউণ্ডৰ। ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰি দুয়োজনে এমাজনত চাকৰি কৰে। তেতিয়া এমাজন আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ ই-কমাৰ্চ কোম্পানী। আমাজনত কাম কৰি থকা অৱস্থাত দুয়োজনৰ মনলৈ ই-কমাৰ্চ কোম্পানী এটা খোলা কথা আহে আৰু কিছুদিন আমাজনত থাকি পৰৱৰ্তী সময়ত দুয়োজনেই মনলৈ অহা ই-কমাৰ্চ কোম্পানী খোলা আইডিয়াটো ফুলফিল কৰিব বিচাৰে। প্ৰথম অৱস্থাত দুয়োজনে ব্যৱসায়ৰ ৰিস্কৰ কথা ভাবি থমকি ৰয়, যদিও পাছলৈ 5 ছেপ্টেম্বৰ 2007ত ফ্লিপকাৰ্ট অনলাইন ছাৰ্ভিচ প্ৰাইভেট লিমিটেড নামৰ বৰ্তমানৰ বিখ্যাত ফ্লিপকাৰ্ট কোম্পানীটো তেতিয়া সৰুকৈ ষ্টাৰ্ট দিয়ে। প্ৰথম অৱস্থাত মানুহে এই কোম্পানীটো আস্থা আৰু বিশ্বাসত লোৱা নাছিল, কাৰণ মানুহে স্পৰ্শ নকৰাকৈ কোনো বস্তু ক্ৰয় কৰিব বিচৰা নাছিল আৰু লগতে অনলাইন পে'মেণ্টৰ ব্যৱস্থাটো মানুহৰ গ্ৰহণযোগ্য নাছিল। এনেদৰে ফ্লিপকাৰ্টে পৰৱৰ্তী সময়ত কেছ অন ডেলিভাৰীৰ ব্যৱস্থা ৰাখে। এই কোম্পানী প্ৰথম অৱস্থাত কিতাপ ডেলিভাৰীৰ জৰিয়তে 2007 চনত আৰম্ভ কৰে। শচীন বানচাল আৰু বিনি বানচালে প্ৰথম অৱস্থাত কিতাপবোৰ ক্ৰয় কৰি নিজেই স্কুটাৰ লৈ ঘৰে ঘৰে বিক্ৰী কৰিছিল। এনেদৰে পাছলৈ 2008-09 বৰ্ষত ফ্লিপকাৰ্টৰ সামগ্ৰী বিক্ৰী হয় 40 মিলিয়ন। এনেদৰে পৰৱৰ্তী সময়ত দুয়োজনে নতুন উদ্যমেৰে কোৱালিটি, প্ৰাইচ আৰু ক্ৰিডেঞ্চিয়েলৰ ওপৰত ভিত্তি কৰি সকলো সামগ্ৰী ডেলিভাৰী কৰে। এয়াই আছিল দুজন পাৰ্টনাৰৰ ফ্লিপকাৰ্ট নামৰ অনলাইন মাৰ্কেটিং কোম্পানীটোৰ সৃষ্টি।